Welcome to Bubul Chutia YouTube channel. How are you? I am okay. Namaskar. মই বুবুল চুটিয়াই স্বাগতম জনাইছোঁ সকলোলৈকে। এই বিদ্যালয়লৈ তাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত দুজনে ফাৰ্ষ্ট ডিভিজন পাইছিলে। তেওঁলোক চুতীয়া সম্প্ৰদায়ৰ সেয়েহে আজি তেওঁলোকৰ সম্বোধনা অনুষ্ঠান এটা আছে। আহি পালোঁ চেঙাজান মাজুলী উচ্চ ইংৰাজী বিদ্যালয় অফিচ। স্কুলখন বিল্ডিঙৰ নহয়, ভিতৰলৈ সোমাই যাওঁ। আমাৰ চেঙাজান মাজৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শ্ৰী দিব্যজ্যোতি বৰা আৰু শ্ৰীমতী মৌচুমী বৰাক তেওঁলোকৰ উষ্ম আদৰণি জনাব আৰু লগতে এখনকৈ পুথি বিশেষ পুথি তেওঁলোকক উপহাৰ হিচাপে প্ৰদান কৰিব। আৰু লগতে এটা উপহাৰ আছে, সেইটো হ'ল সদৌ অসম চুতীয়া জাতি উন্নয়ন পৰিষদৰ তৰফৰ পৰা তেওঁলোক দুয়োজনলৈকে এককালীন স্কলাৰশ্বিপ বিশেষ এটা পুঁজি, এটা আৰ্থিক অনুদান তেওঁলোক দুজনৰ নামত অৰ্পণ কৰিব বুলি ইতিমধ্যে আমাক জানিব দিছে। আৰু তেওঁলোকৰ বিশেষ নথি পত্ৰখিনি তেওঁলোকে সংগ্ৰহ কৰি এই স্কলাৰশ্বিপ পোৱাৰ ক্ষেত্ৰত আমাৰ স্থানীয় যুৱক বুবুল চুতীয়া, দিগন্ত বৰা আৰু হীৰেণ শইকীয়া ডাঙৰীয়াই তেওঁলোকৰ প্ৰচেষ্টা আৰু তেওঁলোকৰ লগত যোগাযোগ ৰাখিবৰ কাৰণে দিব্যজ্যোতি বৰা আৰু মৌচুমী বৰাক মই অনুৰোধ জনালোঁ। আৰু এতিয়া প্ৰথমতে আমাৰ দিব্যজ্যোতি বৰাক আদৰণি জনাব সদৌ অসম কুণ্ডিল সেনাৰ উপসভাপতি শ্ৰী হীৰেণ শইকীয়া ডাঙৰীয়া। এয়া শ্ৰীযুত হীৰেণ শইকীয়া। মৌচুমী বৰা ডাঙৰীয়ানীক মৌচুমী বৰাক আদৰণি জনাব কুণ্ডিল সেনাৰ বিষয়ববীয়া শ্ৰীযুত দিগন্ত বৰাদেৱে আৰু লগতে এখনি পুথি চুতীয়া সভ্যতাৰ এভুমুখী নামৰ এখন পুথি আৰু মৌচুমী বৰা শুভেচ্ছা জনাইছোঁ। আৰু লগতে উপস্থিত থকা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই দুআষাৰটো কি ক'ম, ছাৰহঁতে অলৰেডি কৈছে। যোৱাকালি আমি আহিছিলোঁ এটা অনুষ্ঠান মানে কি সম্বৰ্ধনা জনাবলৈ, কিন্তু ছাৰহঁতে ক'লে যে স্কুলতে অহা কাইলৈ এটা সম্বৰ্ধনা আমি জনাবলৈ প্ৰস্তাৱ ৰাখিছোঁ বা জনাব। সেই হেতুকে আমিও আহি পিনে তাকে কি ক'ম, তেওঁলোকৰ যেনেধৰণে তেওঁ আজি তেওঁলোকে আমাৰ এই চুমুৰী এলেকাত যিয়ে নহয় মানে আমাৰ গোটেই এৰিয়াটোৰ কাৰণে গৌৰৱ আহিছে। আৰু ভালতেও কৰিব লাগিব, তাৰ কাৰণে চেষ্টা হাতত ল'ব লাগিব। কিন্তু এতিয়াৰ পৰাই চেষ্টা কৰিব লাগিব, এতিয়াৰ পৰাই তোমালোকে জোৰ দিব লাগিব। যিসকলে মানে অনাগতৰ অহা বছৰত যিসকলে মানে এক্সাম দিবলৈ প্ৰিপেয়াৰ হৈ আছা, তেওঁলোকে এতিয়াৰ পৰাই চেষ্টা কৰি তেওঁলোকতকৈ আৰু কেনেধৰণে মানে উত্তীৰ্ণ ভাল এটা ফলাফল আনি আমাৰ স্কুলখনৰ লগতে সমাজখনৰ ঘৰখনৰ সকলোৰে নাম এটা অহাৰ মানে তোমালোকে সেই চেষ্টাটো অব্যাহত এতিয়াৰ পৰা ৰাখিব লাগিব। লগতে সকলোকে কৈছোঁ, এতিয়াৰ পৰাই জোৰ দিলেহে হ'ব। মানে কি হয় যে মই এতিয়া 8ত আছোঁ, সেই 9ত পালে এনেকৈ বহি দিছোঁ নহয়, সৰুৰ পৰা জোৰ দি এতিয়াৰ পৰা স্পীডটো বঢ়াই যোৱাৰ লগে লগে সকলো লাইনত আহি যাব। আৰু দ্বিতীয়তে সকলোকে মই ইয়াকে কৈ
সদৌ অসম কুণ্ডিল সেনা চলি আছে বিষয়ববীয়াসকল অঁ মোৰ চৰাইৰ ছাৰ বাইদেউসকল, মোৰ পিতৃদেৱ আৰু মোৰ মাতৃতুল্য মৌচুমী বৰাৰ মাতৃ আৰু সদৌ অসম কুণ্ডিল সেনাৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকল, আজি সঁচাকৈ মই বৰ সুখী অনুভৱ কৰিছোঁ। ছাৰ বাইদেউ আৰু সংগঠনৰ পৰা মোক যি সম্ভাষণ জনাইছে তাৰ বাবে মই বৰ আনন্দিত হৈছোঁ। ময়ো তোমালোকৰ মাজৰে আছিলোঁ। আমাৰ ঘৰৰ আৰ্থিক অৱস্থা ইমান উন্নত নাছিলে, অভাৱ অনাটনৰ মাজেৰেও ময়ো পঢ়িছিলোঁ। মই এনে বিশেষ ঘণ্টা ধৰি পঢ়া নাছিলোঁ। মই ৰাতিপুৱা সোনকালে উঠিব পৰা নাছিলোঁ, কিন্তু ৰাতি যিমান পাৰোঁ দেৰিলৈকে পঢ়িব চেষ্টা কৰিছিলোঁ। আৰু আমাৰ গাঁও অঞ্চলতো সকলোৱে খেতি কৰাই হয়। এতিয়া পথাৰলৈ গৈ ভাগৰ লাগিলে বুলি সোনকালে শুই যাব নালাগে, যিমান পাৰা দেৰিলৈকে পঢ়িব লাগে। কথা কোৱা ইমান অভ্যাস নাই বাবে ইমান ভালকৈ ক'ব নাজানো। ইয়াকে মই কৈ মোৰ চমু বক্তব্য সামৰিছোঁ। টেঙাজান মাজুবাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ছাৰ শ্ৰীযুত গণেশ গগৈ ছাৰ, আপোনালোকৰ স্কুলৰ পৰা ইমান ভাল ৰিজাল্ট কৰিছে। আগতো ফাৰ্ষ্ট ডিভিজন পায়, ফাৰ্ষ্ট ডিভিজন পোৱাৰ ভিতৰতো এইবাৰ অলপ বেছিকৈ মাৰ্ক পাইছে বুলি কোৱা শুনিলোঁ। আপুনি অকণমান কৈ দিয়কচোন। নহয়, চেষ্টা অসাধ্য একো নাই, কিন্তু আমি আচলতে যিমানখিনি পৰিৱেশ দিব লাগিছিলে সিমানখিনি দিব পৰা নাই। যদিও ছাত্ৰ আৰু ছাত্ৰীগৰাকীয়ে এটা সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে, আমি বিদ্যালয় গৌৰৱান্বিত হৈছোঁ। কাৰণ তেওঁলোকে ভিতৰুৱা অঞ্চলত থাকি এটা আৰ্থিক দুৰৱস্থাত স্বত্তেও ইমান কষ্ট কৰি এটা ভাল ৰিজাল্ট কৰিছে। তাৰ কাৰণে আমি তেওঁলোকক দীৰ্ঘায়ু কামনা কৰিছোঁ, ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আৰু আমি ইয়াৰ যোগেদি এটা কথা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অনুপ্ৰেৰণাটো দিবলৈ চেষ্টা কৰিছোঁ, যাতে উঠি অহা চামে যিসকল ছাত্ৰ ছাত্ৰী আছে সেইসকলেও যাতে সুনাম কঢ়িয়াই আনে। তাৰ কাৰণে আমাৰ শিক্ষকসকলে অহৰহ চেষ্টা কৰি আছে, দিনে নিশাই কাম কৰি আছে, ঘৰলৈ গৈছে, ছাত্ৰসকলৰ ঘৰলৈ গৈছে। গতিকে এইখিনি কৰ্তব্য মানে অব্যাহত থকাৰ কাৰণে হয়তো আমাৰ ৰিজাল্টটো ভাল হৈছে। আৰু যিমানখিনি ভাল হ'ব লাগিছিলে সিমানখিনি নাই হোৱা, তথাপিতো আমি চেষ্টা কৰিম ভৱিষ্যতে যাতে 100% ৰিজাল্ট হ'ব পাৰে, সেইটোৱে ক'বলৈ যাওঁ। চুতীয়া জাতি কুণ্ডিল সেনা বুলি যি এটা সংগঠন আছিলে, সংগঠনৰ চেণ্ট্ৰেলৰ উপসভাপতি হয় হীৰেণ শইকীয়া। তেখেতে আজি টেঙাজান মাজুবাৰী হাইস্কুলত যি শিক্ষান্ত পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পালে, তেখেতলোক দুজনক সম্বৰ্ধনা অনুষ্ঠানলৈ আহিছিলে আৰু সম্বৰ্ধনা জনাইছে তেখেতে এখনি ফুলাম গামোচা আৰু এখনি কিতাপ দিছে। হীৰেণ, কোৱাচোন কিতাপখনৰ নামটো কি আৰু কিতাপখনত কি লিখা আছে? কিতাপখনৰ নামটো হ'ল চুতীয়া সভ্যতাৰ এভুমুকি। তাত আমাৰ চুতীয়া জনগোষ্ঠীটোৰ মানে বহুত নজনা কথা তাত জানিব পাৰিব। তাত আপোনাৰ পৌৰাণিক কিছুমান কীৰ্তিচিহ্নৰ বিষয়ে লিখা আছে, লাচিতৰ ওপৰত লিখা আছে, দেওকোবৰ ওপৰত লিখা আছে, আৰু মানে চুতীয়া বুৰঞ্জী পণ্ডিত গোপীনাথ বৰদলৈদেৱে লিখা, তাৰপিছতে চুতীয়া সভ্যতাৰ ৰীতি নীতি আৰু আলোকপাত প্ৰতাপ চন্দ্ৰ নেওগদেৱে লিখিছে। আৰু লিখিছে যে আপোনাৰ চুতীয়া জাতিৰ উৎপত্তি আৰু ঐতিহাসিক সম্বন্ধ, চুতীয়া ৰাজকোঁৱৰৰ সংস্থাপন আৰু ৰাণী সাধনী, চুতীয়া জাতি গৌৰৱ গাথা আৰু ভাষা, বিহুবলীয়া চুতীয়াসকলৰ বিষয়ে লিখা আছে, আৰু চুতীয়া সম্প্ৰদায়ৰ বিষয়ে মানে লিখা আছে, বৰ্ণ হিন্দু এই বিষয়ে মানে ধুনীয়াকৈ মানে বৃহৎভাৱে লিখা আছে। শদিয়া আৰু চুতীয়া সভ্যতাৰ কীৰ্তিচিহ্ন, শদিয়াত যি যি বস্তু কীৰ্তিচিহ্ন আছে শদিয়াত, সৌমাৰ পীঠৰ মানে ওপৰতো লিখা আছে। চুতীয়াৰ নতুন প্ৰজন্মই বিশ্বৰ দৰবাৰত কি কৰা উচিত, এনেকুৱা ধৰণৰ এটা লিখনিও আছে। আৰু লাচিত বৰফুকনৰ বিষয়েও লিখা আছে। চুতীয়া জনগোষ্ঠীৰ লোক সাহিত্য আৰু ৰুক্মিণীৰ বিষয়েও লিখা আছে।
বৰাক উপত্যকা অসমীয়া চুতীয়া সমাজত ইতিহাস এই বিষয়তো লিখা আছে। চ'তৰ বিহু, চুতীয়া সভ্যতাৰ তুলনি বিয়া যিটো তুলনি বিয়া এই বিষয়ৰ ওপৰতো লিখা আছে। এনেধৰণৰ আৰু বহুত নজনা বিষয়ে মানে কি হ'লে আজিলৈকে যিকোনো কিতাপত প্ৰকাশ নোপোৱা কিছুমান তথ্য এই কিতাপখনত চুতীয়া সভ্যতাৰ এভুমুকি নামৰ এই কিতাপখনত পাব। তাকে